हेलो फ्रेंड्स আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেশ্যনাল থটস বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ এছএছএলসি আৰু এইচএছ এক্সামৰ শিক্ষাৰ্থীসকলৰ বাবে অনেক ব্ৰেকিং নিউজ। এই ব্ৰেকিং নিউজটো হ'ল বিভিন্ন ছাত্ৰ সন্থাই মিলিত হৈ মাননীয় শিক্ষামন্ত্ৰীৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছে। সেই বৈঠকৰ অডিঅ' কনফাৰেন্স আপোনালোকক শুনাব খুজি আছোঁ। চাওক ভিডিঅ'টোত কি কৈ আছে। এই ব্যৱস্থাটো বাতিল হ'ব লাগে। দুজন চৰকাৰৰ মুৰব্বীৰ মাজত তেওঁলোকৰ সামঞ্জস্য নাই আৰু আমাৰতো এনেকুৱা লাগে যে শিক্ষামন্ত্ৰীয়ে ফ্ৰী হেণ্ড কাম কৰিবলৈ পোৱা নাই। অসমৰ আমাৰ সেৱা বা কাউন্সিলত সেই ব্যৱস্থাটো নাই। এই ব্যৱস্থাটো এটা বেমেজালি আগুৱাপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে তাত বিকল্প ব্যৱস্থা নাই। ভালদৰে শুনক কথাকাৰ কি কৈছে একচুৱেলি। ওয়েস্ট বেংগলত মমতা বেনাৰ্জী চৰকাৰে কি কৰিছে গম পায়নে? মমতা বেনাৰ্জী চৰকাৰে তেওঁলোকে পাব্লিক হিয়াৰিং কৰিছে। পাব্লিক হিয়াৰিং কৰি তেওঁলোকে সিদ্ধান্ত লৈছে। তাৰপিছত পাব্লিক হিয়াৰিঙে কৈছে যে পৰীক্ষা বাতিল কৰক। তাত মূল্যাংকনৰ ব্যৱস্থা আছে কিয়নো তাত ইণ্টাৰনেল এছেছমেণ্টৰ ব্যৱস্থা আছে আৰু অসমৰ আমাৰ সেৱা বা কাউন্সিলত সেই ব্যৱস্থাটো নাই। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথম দিনৰ পৰা কৈ আহিছিলোঁ যে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে তাত বিকল্প ব্যৱস্থা নাই। বন্ধু-বান্ধৱীসকল আপোনালোকে শুনাই পেলাই গতিকে আমি সকলোৱে নিশ্চিত যে আকৌ এইচএছএলসি আৰু এইচএছ এক্সাম অনুষ্ঠিত কৰিব। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।